মানুহটোৱে স্পিং কৰি আছে পেট কমাবলৈ এই বাহিৰত লাষ্ট কৰে ৰুমতে মাৰিছে আৰু গুড মৰ্ণিং আমি মৰ্ণিং ৱাক কৰিব যাওঁ এতিয়া তাৰপিছত বাকীখিনি দেখাই গৈ থাকিম আৰু এতিয়া বাজিছে 4:30 আমি মৰ্ণিং ৱাক কৰিব আহিছোঁ আহি পেলাই দিনটো কি কৰোঁ চাওকচোন আপোনালোকেও আমাক আজি দিনটো আমাৰ লগত কটাওক আজি দিনটোত অকল আপোনালোক আৰু আমি তাৰপিছত বাকীখিনি দেখাই গৈ থাকিম আৰু আহি লওঁগৈ এইটো মোৰ হাজবেণ্ডটো গৈ আছে চাওক খোজকাঢ়ি চাই দিয়ক জান পিছলৈ হয় জান গুড মৰ্ণিং বুলিতো কওক হয় হা মই ক'লোঁ সেইটো আমাক আকৌ উভতি ঘৰ এতিয়া আমি অকণ ব্যায়াম কৰিম আপোনালোকক দেখাম বাৰু এতিয়া একাপ গ্ৰীণ টি খাই লওঁ গ্ৰীণ টি বনাই আনিছে আমাৰ ছোৱালীজনীয়ে এইফালে একদম গ্ৰীণ টি খোৱাত ব্যস্ত আমিও খাই লওঁ তাৰপিছত দেখাম আৰু আমি এতিয়া মৰ্ণিং ৱাকৰ পৰা আহি গ্ৰীণ টি খালোঁ গ্ৰীণ টি খাই এতিয়া ব্যায়াম অকণ কৰি লওঁ চাওক আপোনালোকে তাৰপিছত কি কৰোঁ চাই যাব দেখাই যাম বাৰু এতিয়া ব্যায়াম কৰোঁ হোৱাটছআপ পাৰ্টিবিলাক আহি গৈছে এইবিলাক এতিয়া য়োগা কৰিবলৈ আহি গৈছে কিন্তু সোনকালে নুঠে মৰ্ণিং ৱাক কৰিবলৈ শুই থাকে আমি আকৌ মোবাইল চাৰ্জ কৰোঁ দেই এয়া উলিয়াই লৈছোঁ মোবাইল চাৰ্জ কৰিম এতিয়া পেটটো ওলাই গৈছে খুই এক্সাৰচাইজ কৰি আমাৰ এক্সাৰচাইজতকে ফটো আমি বেছি হয় কৰিবই নোৱাৰো ভালকে বাৰু এতিয়া আমি নেগোচিয়েট বনাম আপোনালোকক দেখাম বাৰু সকলোৱে জানে তথাপিও দেখাম ৰেডি হৈ গ'ল এয়া চব বহি লৈছে এয়া চব একদম চাৰিওকাষে বহি লৈছে এতিয়া আমি খাই লওঁ এইখিনি ৰেডি এতিয়া খাই লওঁ তাৰপিছত আকৌ আহি আছো চব মাক জীয়েকে বাৰু এতিয়া আহি আছো খাই পেলাই আকৌ এতিয়া খাই মেলি ৰেডি এতিয়া আমি কামে লাগোগৈ গা পা ধুই আহোঁগৈ গা পা ধুই আহি এইগৰাকীয়ে এবাৰ ধুলে বাৰু মইহে ধোৱা নাই এতিয়া মই গা চা নোধোৱাকৈ খাই দিছোঁ গা চা ধুই আহি পেলাই আকৌ লগ পাম কমেণ্টত জনাব মেংগ'ৰ চেকখিনি দেখি কেনেকুৱা লাগিছে আমি এতিয়া গা পা ধুই চাহ পানী খাই ৰেডি 9টা বাজিলে কাম বন কৰি আজৰি হৈ বোলো আপোনালোকৰ লগত কথা অকণ পাতোঁ তাকে আমাক আগুৱাই নিবলৈ আপোনালোকৰে মেইন হাত হ'ব লাগিব আপোনালোকে আগুৱাই নিব লাগিব কওক আপুনি চেনেলটোৰ কথা ছাবস্ক্ৰাইব কৰি দিবলৈ টিলিকাটো বজাই দিবলৈ নকয় কিন্তু আগবাঢ়ি যাব লাগিব কাষত থকা বেলটো টিপি দিব যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে
শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষত থকা ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো বজাই দিব। তাৰপিছত তেতিয়াহে আপোনালোকে আমি আগলৈ দিয়া ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কিবা ভুল হ'ব পাৰে বহুত, কেমেৰাৰ সন্মুখত এয়াই প্ৰথম, আৰু এই ছ'চিয়েল মিডিয়াত আমাৰ একেবাৰে সংযোগ নাই, এয়াই প্ৰথম। কিবা যদি ভুল হয় আপোনালোকে আমাক কমেণ্টত জনাব, তেতিয়াহে আমি শুধৰাব পাৰিম। আপোনালোকে ক'ব কোনটো ভুল হৈছে, কোনটো শুদ্ধ হৈছে। যদি বেয়াও হয় বা ভালো হয়, ভালখিনিও ক'ব, বেয়াখিনিও ক'ব, অকল বেয়াখিনিকে কৈ নাথাকিব, মনত বেয়া লাগিব নহয়। তাকে জনাব আৰু তাৰপিছৰখিনি আমি দেখাই থাকিম। আৰু এতিয়া আমি অকণমান ৰেষ্ট কৰোঁ, কাম বন কৰোঁ, ভাত চাত বনাম। তেতিয়া ৰেষ্ট কৰি আজৰি একদম, টিভি চাই আছে। তাৰপিছৰখিনি লগ পাম, আকৌ আহিম, দেখাম আপোনালোকক আমি দিনটো কিনো কৰোঁ। আপোনালোকেও চাব, জনাব কেনেকুৱা লাগে, আকৌ আহিম। এতিয়া মই ভাত বনাওঁ, ভাত চাত বনাই কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। এতিয়া মই ভাত বনাব লৈছোঁ, বেছি একো নবনাওঁ আজি। ভেন্দি কাটি লৈছোঁ, ভেন্দি, তাৰপিছত ভাত কেৰেলা, কঁঠাল গুটি। আজি মোৰ হাজবেণ্ডে খাই বহুত ভাল পায়, পকা ভাত কেৰেলা দালিত দিলে। তাকে দাইল কাটি লৈছোঁ, আলু, কঁঠাল গুটি আৰু পকা ভাত কেৰেলা, দাইল দি লৈছোঁ, দাইল বনাম। আৰু জিকা আলু ভাজি, তাৰপিছত আকৌ এয়া পটল ভাজি হৈছেহি, আৰু এয়া ভেন্দি ভাজি। তাৰপিছত খাই কৰি মানে বনাই কৰি তাৰপিছত লগ পাম। আৰু জুনুকা টিউশ্যন যাব ওলাইছে, ঘৰৰ কাষতে। কৰোণাৰ কাৰণে স্কুলো বন্ধ আৰু তেনেকৈ পঢ়াও হোৱা নাই, সেইকাৰণে টিউশ্যন দি দিছোঁ ওচৰতে। টিউশ্যন গৈছে। আমি ভাত পানী খাই আজৰি, কাম বন কৰি আজৰি হৈ এয়া চোতালত বহি আছোঁ। এয়া কোনো নাই, অকলে চব শুই আছে ভিতৰত। বাইদেউহঁত অহাই নাই অফিচৰ পৰা, এওঁলোক চব শুই আছে, দাদাহঁত। আমি দুজনী বাহিৰতে বহি আছোঁ। দিনত নোখোৱাই হ'লোঁ আজিকালি, শুলেই বোলে শকত হ'ম, সেইটো কাৰণে নোখোৱাই হ'লোঁ। বহি পেলাই আৰু দুইজনী মোবাইল টিপি এয়া মোবাইলতে ব্যস্ত। আৰু আমি দুইজনীয়ে কথা পাতি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আবেলি ৰাস্তালৈ ওলাই আহিছোঁ, দিনটো ইমান গৰম, ভিতৰত সোমাই আমনি লাগিছে। ৰাস্তালৈ অকণমান ওলাই আহিছোঁ, ক'তোতো যাবই নোৱাৰোঁ কৰোণাৰ কাৰণে, ৰাস্তালৈকে আহিছোঁ। আৰু এজনী শুয়ে আছে, উঠাই নাই, আমি তিনিজনী আহিছোঁ। ৰাস্তা একদম খালী, পুৰা এখন দুখন গাড়ী কেতিয়াবা দেখোঁ। আৰু চব কিছুমানে প্ৰাইভেট গাড়ীবিলাক চলাই আছে, আৰু তাৰ বাহিৰতো একোৱেই নাই। মানুহবিলাকে চাইছে ৰাস্তাত। ৰাস্তাত ৰখি পেলাই ঘৰলৈ যাওঁ, তাৰপিছত আকৌ কথা পাতিম আপোনালোকৰ লগত। আহি আছোঁ আকৌ। আমি চাহ খাইছোঁ এতিয়া, মই চাহ বনাই নিলে, ব্ৰেড দুজনী কিতাপত যাব, আমি অকণমান পঢ়াই মেলি তাৰপিছত ভাত বনাব যাম। আৰু ভাত বনাবলৈ গৈ থাকিম। আৰু আজি স্পেচিয়েল বনাব আমাৰ বৌয়ে, মই দেখাম আপোনালোকক। এতিয়া নকওঁ বাৰু, দেখাই দিম কি বনাই, তেতিয়া গম পাব নহয়। তেতিয়া কৈ দিলে লোভ লাগিব পাৰে। আমাৰ বৌয়ে মাংস বনাই আছে। কি আছিলে? মটন বনাইছে দেই। খাওঁ লাগিছে নেকি? কাৰ খাওঁ লাগিছে কমেণ্টত জনাবচোন। আমাৰ বৌয়ে বহুত ধুনীয়া মাংস বনায়, মই নবনাওঁ। আৰু মাংস বনাই কৰি হয়, খাই কৰি আকৌ কথা পাতিম। মাংস ৰেডি হৈ গ'ল, এতিয়া দাদাই বাঢ়ি আছে। মাংসখিনি চাওকচোন, দেখি খাওঁ লাগিছে ন?
কাৰ কাৰ খাব মন গৈছে কমেণ্টত জনাবচোন, তেতিয়া গম পাম ভাল হৈছে নে বেয়া হৈছে, দেখি পেলাই ক'লেহে গম পাম। হাই এভৰিৱান, আমি ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া 10:30 বাজিলে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। নাজানো আপোনালোকক কি দেখাব পাৰিছোঁ, কি দেখাব পৰা নাই। আৰু আজিৰ দিনটো ভিডিঅ'টোত বহুতখিনি ভুল হ'ব পাৰে। ভুলখিনি শুধৰাই ল'ব, আঙুলিয়াই দিব, কমেণ্টত জনাই দিব। তেতিয়াহে আমি গম পাম যে কোনটো ভুল হৈছে, কোনটো শুদ্ধ হৈছে। আৰু লগতে আপোনালোকৰ মৰম আৰু আন্তৰিকতা চব লাগিব, কাৰণ আপোনালোকৰ মৰমৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। সেইকাৰণে মৰম কৰিব, আগুৱাই নিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব। তেতিয়াহে আমি দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আজিৰ কাৰণে ইমানেই হ'ব। আৰু ভাবিছোঁ সপ্তাহত এটাহে ভিডিঅ' আপলোড কৰিম। ডেইলিটো তেনেকুৱা একো নাথাকেই, মানে যদি স্পেচিয়েল থাকে তেতিয়াহে। আৰু সপ্তাহত এবাৰেই দিম বুলি ভাবিছোঁ এতিয়া। যদি পাৰোঁ ডেইলি দিবলৈ চেষ্টা কৰিম, বা দুদিনৰ মূৰে মূৰে। আৰু কিবা ভুল হ'লে জনাব, ভুলখিনি শুধৰাই ল'ব, নিজৰ আপোন মানুহ বুলি। ৰাতিপুৱাৰ পৰা যিমানখিনি ভিডিঅ'ত দেখাইছোঁ তাত অনেক ভুল হ'ব পাৰে, সামৰি ল'ব নিজৰ বুলি। এতিয়া গুড নাইট।